হে নমস্কাৰ বন্ধুসকল, মই পাৰ্থ। আজি আমি কথা পাতিম আপোনালোকে নজনা 7টা আচৰিত কথা। ব'লক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু লাইক কৰিবলৈ একদম নাপাহৰিব। ব'লক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম ফেক্টটো হ'ল এটা ইলেক্ট্ৰিচিটি বাল্বে সাধাৰণতে 750ৰ পৰা 1000 ঘণ্টালৈকে নন-ষ্টপ পোহৰ দিব পাৰে। ফেক্ট নম্বৰ 2, বিজ্ঞানিকৰ দ্বাৰা হোৱা এটা গড় সমীক্ষাত প্ৰায়বোৰ মানুহে ৰাতি শোৱাৰ পাছত প্ৰায় 40 বাৰ লৰচৰ কৰে আৰু যোনবোৰ মানুহ অনিদ্ৰাত ভোগে তেওঁলোকে 70 বাৰতকৈ বেছি লৰচৰ কৰে। ফেক্ট নম্বৰ 3, জিৰাফ এখন দুমহলীয়া বাছতকৈ 1.2 মিটাৰ ওখ হয়। জিৰাফৰ ডিঙিটো ইমান দীঘল হোৱা স্বত্তেও ইয়াৰ স্বৰনলী দুৰ্বল। ইয়াৰ মানুহৰ দৰে ডিঙিত 7ডাল হাড় থাকে। ফেক্ট নম্বৰ 4, এজন বিজ্ঞানিকে এজন মানুহৰ মৃত্যুৰ আগমুহূৰ্তত আৰু মৃত্যুৰ কিছু সময় পিছত সেই মৃত্যু হোৱা মানুহজনৰ ওজনত 24 গ্ৰাম কম পালে। চ' তেতিয়াৰ পৰা জানিব পৰা গ'ল যে মানুহৰ আত্মাৰ ওজন 24 গ্ৰাম। ফেক্ট নম্বৰ 5, এটা সমীক্ষাত পোৱা গৈছে যে ইউটিউব প্ৰায় 30% মানুহে লেণ্ডস্কেপ মোডত চায়, অৰ্থাৎ পোনকৈ চায়। ইউটিউবত প্ৰতি মিনিটত 4000 ঘণ্টাৰো অধিক কণ্টেণ্ট আপলোড হয়। ফেক্ট নম্বৰ 6, কেলিফৰ্ণিয়াৰ ডাক্তৰ এজনে কল খোৱাৰ অভিলেখ গ্ৰহণ কৰিছিল। তেওঁ 2 মিনিটত 22টাতকৈও অধিক কল খাইছিল। এইটো এটা গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড। ফেক্ট নম্বৰ 7, এটা গড় সমীক্ষাত পোৱা গৈছে যে মানুহৰ মূৰত সাধাৰণতে 1 লাখৰ পৰা 2 লাখ চুলি থকা দেখা যায় আৰু মহিলাসকলৰ মূৰত প্ৰায় 3 লাখৰ পৰা 4 লাখ চুলি থকা দেখা যায়। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই तो करना। परेशान हो गए हम लोग 2.5 साल से, ये भी परेशान हो गए, हम भी परेशान हो गए, करो फिर।